তুমি এইদৰে হতাশাত থাকিলে মই বৰ কষ্ট অনুভৱ কৰোঁ। তুমি অপ্ৰাপ্তিৰ নামত চকু লুটুকিলে মই মৰি যাব পাৰোঁ। জীৱন মানে কিবা এটা হেৰুৱা, জীৱন মানে কিবা এটা নোপোৱা। মোলৈ চোৱা, মইতো আছো। এবাৰ সকলো মোৰ মাজত বিচাৰি লোৱা, মই মোক তোমাৰ মাজত উদঙাই দিওঁ। 21 সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাত প্ৰকাশ পাব পল্লৱ দত্তৰ দ্বিতীয়খন কাব্যগ্ৰন্থ মই তোমাৰ কাষতে আছোঁ। সংগ্ৰহ কৰিবলৈ নাপাহৰিব এমুঠি নিভাঁজ প্ৰেমৰ কবিতাৰে ভৰপূৰ কাব্যগ্ৰন্থ মই তোমাৰ কাষতে আছোঁ।